ফুলনি নগৰৰ লংকাথাৰ গাঁৱত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ। কাৰ্বি আংলং জিলাৰ ফুলনি নগৰৰ লংকাথাৰ গাঁৱত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ। উল্লেখ্য যে ফুলনি নগৰৰ পৰা কিছু নিলগত থকা লংকাথাৰ গাঁৱৰ দেবেন কাথাৰে ৩জন বন্ধুৰ সৈতে ঘৰৰ বাৰীত বাঁহ কাটি থাকোতে উদ্ধাৰ কৰে লাজুকী বান্দৰটো। আনহাতে লগে লগে ফুলনি বন বিভাগৰ বিষয়া ৰাজু ক্ৰক দেবেন কাথাৰে লাজুকী বান্দৰ উদ্ধাৰ হোৱাৰ কথা অৱগত কৰে। উক্ত স্থানত ফুলনি বন বিভাগৰ কৰ্মীসকল উপস্থিত হৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰাৰ লগতে ডকমকাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ অফিচত গতাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট AG লাইভ। আজি ৰাতিপুৱা আমি 11টামান বজাত আমাক লংকাথাৰ গাঁৱৰ পৰা শ্ৰী দেৱৰাম কাথাৰ ঘৰত মানে তেখেতৰ বাৰীত এই লাজুকী বান্দৰ এটা পোৱা বুলি খবৰ এটা পালোঁ। সেই খবৰ পোৱাত আমি ফুলনি ষ্টাফ হৈ পেলাই গৈ উদ্ধাৰ কৰিলোঁ। অকণমান কষ্ট পাইছে দাঁতত অকণমান, সেইটো কাৰণে আমি এতিয়া ৰেঞ্জলৈ লৈ আহিলোঁ। আমি ইয়াত ফুলনি একাউণ্ট বিটলৈ লৈ আহিলোঁ। তাৰপাছত এতিয়া মানে অলপ ট্ৰিটমেণ্ট কাৰণে আমি ডকমকা ৰেঞ্জ অফিচলৈ তাত হেণ্ড অভাৰ কৰি দিম। ধন্যবাদ। ক'ত পাইছিলে আপুনি? এইটোতো আমি 3জন মানে বাঁহ কাটিব যাওঁতে বাঁহ কাটোতে মানে এইটো বস্তু ওপৰৰ পৰা পৰিছে মানে তেতিয়া দেখিছোঁ তো এইটো বস্তু হয়। তো আমি প্ৰথমে কি বস্তু হয় নাজানে, কিন্তু ওচৰত যাই কিনে দেখিছোঁ তো এইটো বস্তু হয়। তাৰপিছত ধৰি কিনে আনিলোঁ আমি। পিছত অনাৰ পিছত এতিয়া ফুলনি যিটো ফৰেষ্ট আছে তেখেতক মানে ফোন যদি খবৰ দি সিহঁতে আহিছে, এতিয়া লৈ যাব। সিহঁতে এই লাজুকী বান্দৰটো কোনটো অঞ্চলত পাইছিলে আপুনি? আমাৰ ইয়াতে ফুলনিয়ে হয়, আমাৰ ঘৰৰ বাৰীতহে বাঁহ কাটিব যাওঁতে পাইছে। ফুলনি আমাৰ গাঁও লংকাথাৰ গাঁও। লংকাথাৰ গাঁও ন? লংকাথাৰ গাঁও। হ'ব।